ৰাসৰ ছিজন চলি আছে। এতিয়া নিমাতী ঘাটলৈ আহিছোঁ। ঘৰৰ পৰা ওলাওঁতে ভিডিঅ' আৰম্ভ কৰিবলৈ নহ'লে, ছাডেনলি প্লেন কৰা হ'ল। কি ক'ত পাৰোঁ দেখুৱাম, ভিডিঅ'খিনি দেখাম। এয়া সকলো গাড়ী বাইকৰ কাৰণে লাইন লাগি আছে। বেছি বিশেষ একো নকওঁ, ব'লক ক্লিপ এড কৰি দিম, চাই ল'ব। ক্লিপ ফটো ৰিজল্টৰ এড কৰি দিম তেনেকৈ। চ' লেটছ গ' কলিতা। এইখন হৈছে MV লোহিত। ব'লক ওচৰৰ পৰা চাওঁগৈ, এয়া মোৰ সতীৰ্থ লগে লগে আহি আছে। মই এখন MV লোহিত, গাড়ী বাইক তুলিবলৈ পূৰা লাইন এইফালে মানুহৰ। এতিয়া চাই লওক সম্পূৰ্ণ লাইন। এখন দেখাইছোঁ চব MV লোহিত। যাবলৈ বৰ ইচ্ছা আছিলে, খালি যাবহে নোৱাৰিলোঁ কিছু ব্যক্তিগত কাম থকাৰ বাবে। এতিয়া চাই লওক সকলোৱে বাইক চাইক উলিয়াইছে। নাজাৰা দেখো, নাজাৰা ভিৰ, সীমাহীন ব্যস্ততা এতিয়া নিমাতী ঘাটত। কোনে কোনে ভাল পায় বাৰু মাজুলী ৰাস চাবলৈ গৈ কমেণ্ট এটা কৰিব নে কি কয়? হা, যাবলৈ ইচ্ছা আছে, যাব নোৱাৰিলোঁ খালি। আছাম 942 FJ এই আছক বাইকৰ এতিয়া আৰম্ভ হৈ গ'ল বাইক ভৰোৱা। এই আছক মানুহৰ লাইন। কলিতা এইফালে চোৱা, এতিয়া মোৰ সতীৰ্থ মানে দাদা হয় কিন্তু বন্ধু নিচিনাই। বাৰু ভাল ভাও কৰে, ৰাসো কৰিছে। হা, অনুভৱ কেনেকুৱা এইবুলি ৰাসক লৈ পেলাই? সকলোকে ডাঙৰকৈ কোৱা। পবিত্ৰ ৰাস পূৰ্ণিমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। তাৰ সীমাহীন ব্যস্ততা আজি আমি দেখিছোঁ নিমাতী ঘাটত। বাইক গাড়ী লৈ সকলোৱে ধৰি লোৱা ৰাস কৰিবলৈ গৈছে। সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাকে এইবেলি যোৱা নহ'ল যে কিয়? নহ'লে বিশেষ ব্যস্ততা, সেইকাৰণে আজি আমি তোমাক ইয়াত চাবলৈ আহিছোঁ। অহাবাৰ নিশ্চয় যাম আৰু আমাৰ ৰাসো আছে। ৰাসৰ ডেটটো কৈ দিয়া, ৰাইজক ইনভাইটেশ্যন দি দিয়া। ডিচেম্বৰ 24-25 2021 30তম ৰাস। সকলোলৈকে নিমন্ত্ৰণ জনাম। সেয়া দেখিলে আপোনালোকে, তেওঁ দাদাৰ ফোন নম্বৰটো মই কমেণ্ট বক্সত দি দিম। যাক কিবা সহায় যদি লাগে কল কৰি ল'ব পাৰে। ৰাসলৈ গ'লে ফ্ৰী ৰাস হয় কি হয় সেইখিনি এতিয়ালৈকে ডিটেইলছ মই গম পোৱা নাই। দাদাৰ নাম আৰু ফোন নম্বৰ দি দিম, আপোনালোকে ফোন কৰি পেলাই যোগাযোগ কৰি ল'ব। ভিডিঅ'টো দিয়া খালি দুদিনমান দেৰি হ'ব, বেয়া নাপাব খালি তাৰ বাবে। সীমাহীন ব্যস্ততাৰ বাবে মই নিজৰ যিটো ব্লগ সেইখিনি ব্লগেই মই আপলোড দিব পৰা নাছিলোঁ। ঠিক আছে বাৰু দিয়ক, অলপ আপলোড কৰি দিছোঁ, আপোনালোকে চাই লওক। সীমাহীন মানুহ, সীমাহীন হেঁপাহ লৈ আগবাঢ়িছে এয়া মাজুলীলৈ। যাব নোৱাৰিলোঁ, বৰ দুখ লাগিছে। এখন আহিছে, এখন ৰ'পেক্স বুলি কয় ন? ৰ'পেক্সেই হ'ব। ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া। এইখনৰ নাম হৈছে MV শচীন দেৱ বৰ্মন। ইয়াতো মানুহ আছে, বৰ বেছি মানুহ দেখা নাই, ভিতৰত মানুহ আছে। এখন চপাইছে, মেবি চাগে তাৰ পৰা আহি আছে নেকি।
এইখনত মানুহ ফুল MV লোহিতত যাত্ৰা আৰম্ভ কৰিব এতিয়া মাজুলীলৈ বুলি সম্পূৰ্ণ বাইক গাড়ী যি য'ত আছিলে উঠাই মেলি আজৰি সকলো মানুহ এয়া এজন DSLR লৈ কেমেৰা ফটো মৰাত ব্যস্ত পুৰা সেয়া চাই লওক চব ৰেডি MV লোহিত ৰেডি এইখন আহি আছে এইখন এখন ৰৌ দেখিছোঁ আচ্ছা ডাঙৰখন ৰৌ কয় আৰু এইখনক ৰৌ পেক বুলি কয় ন আচ্ছা তোমাৰ ইয়াতে নে ঘৰ ইয়াতে ঘৰ ন বাকী কোৱাচোন ভিৰ কেনেকুৱা মানুহক ৰাইজক কোৱা অভাৰ হৈ গৈছে ন কিমান বজাৰ পৰা ভিৰ লাগিছে এইফালে চাই কোৱা 10টা 11টা 12টা এনেকৈ কিমান টাইমৰ পৰা ভিৰ লাগি গৈছে ন এইটো লাষ্টখন এইখন নহয় জানো MV লোহিত লাষ্ট এইখনো মানে পুৰা ভিৰ হৈ আছে মানুহ একদম পুৰা ফুল হৈ গৈছে মানে বুজিছোঁ আচ্ছা এইখন এতিয়া মাজুলী পাই থকা নাই জানো মাজুলী পাই এইখনতো আজি যাত্ৰা নকৰে আজিয়ে যাব তোমাৰ নামটো কৈ দিয়া আচ্ছা ঠিক আছে বাৰু দিয়া ইনফৰ্মেশ্যনখিনিৰ কাৰণে থেংক ইউ দেই MV লোহিতে যাত্ৰা আৰম্ভ কৰিলে ফুল ফ'ৰ্চত গৈছে এতিয়া ফুল ছেফটি কোনো টেনশ্যন নাই দুৰ্ঘটনাৰ পিছত এখন অলৰেডি ঘাটত লগালেহি এইখন যাত্ৰা অভিমুখে আগবাঢ়িছে আৰু এখন আহি আছে এইটো দিশে নামটো ধৰিব পৰা নাই আহি পালে আপোনালোকক দেখুৱাই আছোঁ বাৰু এখন গৈছে এখন আহিছে এতিয়া সীমাহীন ব্যস্ততা নিমাতী কমলাবাৰী ঘাটত আহিলোঁ চালোঁ মানুহ চালোঁ মনটো দুখ লাগিলে এজনে ভিতৰে অকণমান কান্দিলেও এসোটা এজনে এসোটা কান্দিলে এতিয়া আমি আহি আছোঁ ঘৰলৈ যাওঁ তই আহি আছোঁ এতিয়া যাম একেটা চাহ একাপ খুৱাব বোলে ধুনীয়াকৈ টিপটপকৈ চালিয়াকৈ চাহকাপ খাই পেলাই এতিয়া ঘৰমুখী হওঁ ফোন নম্বৰ দি দিছোঁ লৈ ল'ব ৰাসৰ কাৰণে খানাটো খুৱাই পঠাব মোৰ ফালৰ পৰা বুলি ক'ব দেৱ বৰ্মন নে কি বুলি দেৱ বৰ্মন হয় ৰৌ পেক বাৰু আপোনালোক গড়মূৰ ৰাসলৈ যাব মোৰ কথা ক'ব একেটা ভাত খাই পঠাব দেই নোখোৱালে কিন্তু কমেণ্টত দি কৈ দিব আকৌ দেই মই ব্যৱস্থা লৈ ল'ম মোৰ কথা কৈ দিব তেতিয়াহে খুৱাব খালি দেই বোলে এনেকৈ চুমনে পঠাইছে এনেকৈ বুলি ক'ব খালি ঠিক আছে ব'লক এতিয়া টিকট ঘৰ ৰৌ পেক্সৰ কাৰণে তাতে আপোনালোকে টিকট কৰি ল'ব পাৰিব সেইটো ঘৰটো দেখাই দিছোঁ চাওক নিমাতী ঘাট অফলামুখ কমলাবাৰী টিকট ঘৰ ঠিক আছে ব'লক বাকীখিনি দেখাইছোঁ আমাৰ যোৰহাটৰ মানুহখিনিয়েতো চিনি পায়েই বাৰু নিমাতী ঘাট চিনাকি কৰি দিব প্ৰয়োজনে নাই যোৰহাটৰ বাহিৰত যিখিনি মানুহে চাইছে তেওঁলোকৰ যাতে উপকৃত হয় সেইবাবে দেখাই দিছোঁ এতিয়া আমি উভতি আহি আছোঁ দেই ঘাটৰ পৰা সেইবোৰ দোকান পোহাৰ আছে যাতে আপোনালোকে চাহ খাই যি খাই ল'ব পাৰে ধুনীয়াকৈ এইটো এটা ঘাট চক ইয়াত সম্পূৰ্ণ বাইক ভৰ্তি হৈ আছিলে এতিয়া আপোনালোকৰ ঘৰৰ ল'ৰাটো বাইকখনে অকল থিয় হৈ আছে এয়া চক এইখন নিমাতী ঘাটৰ পৰা বিদায় মাগিছোঁ আজিলৈ মানুহ দুনুহ চালোঁ এইটো নিমাতী কমলাবাৰী ফেৰী ছাৰ্ভিচ এখন মহাবাহু ব্ৰহ্মপুত্ৰ এয়া আমাৰ যোনবাই ওলালে দূৰত মোৰ যিহেতু কেমেৰা কোৱালিটি ভাল নহয় বৰ ভালকৈ ধৰিব নোৱাৰিব চাগে এই আছোঁ অকণমান জুম কৰি দেখাইছোঁ এতিয়া সম্পূৰ্ণ খালী নিমাতী ঘাট নিজৰ আত্মীয় বৰ্গ বন্ধুবৰ্গক যিসকলে আগবঢ়াবলৈ আহিছিলে তেওঁলোক এতিয়া উভতিবলৈ লৈছে সকলো আমিও যাওঁগৈ আৰু এতিয়া চব গোটেইখন খালী ইয়াত বাইক ৰাখিবলৈ জেগা দিছিলে
সম্পূৰ্ণ খালী এতিয়া আপোনাৰ আকৌ ঘৰৰ ল'ৰাটো বাইকখনহে এইখন আছে এইজন আমাৰ জঁপিয়াই উঠিলে হা বাৰু কি নহওক আমি বিদায় মাগোঁ নে কি বাইকখনৰ লগতে আমাৰ ঘৰৰ ল'ৰাটোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ নাম হ'ল কিশোৰ ব্লগছ থেংক ইউ ঘণ্টাটো দবাই দিব আহিলোঁ এতিয়া আমি যাওঁগৈ মানুহখিনি দেখালোঁ ৰাসৰ শুভেচ্ছা জনালোঁ সকলোকে বাকী মোৰ বাইক ৰেডি অকণমান ধনী মানুহ হৈছোঁ বাইক চলাবলৈ মনত আছে এয়া ড্ৰাইভাৰ ৰাখিছোঁ এয়া ড্ৰাইভাৰ ৰাখিছোঁ ড্ৰাইভাৰ বাইক নিকালোঁ এতিয়া ওলাই আহিছোঁ ঘৰৰ অভিমুখে মানে এম কে আছে দূৰত মানুহে চিনি পায়েই কিছুমানে ফুৰিবলৈ আহিছে ৰাস্তাটো দেখুৱাই যাওঁ সকলো অৱস্থা বেয়া হৈ আছে ৰিপেয়াৰ কৰিব হ'ল অসম চৰকাৰক জনালোঁ ইয়াৰ বাবে
জয় আই অসম।